গাইজ গুড মৰ্ণিং ৱেলকাম টু মাই চেনেল মোৰ চেনেল আছামিজ গাৰ্ল আছিল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ বিৰতিৰ পাছত মোৰ আকৌ ভিডিঅ' বনাব মন গ'লে, গতিকে আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰি দিলোঁ। ৰাতিপুৱাই আজি এতিয়া 10:30মান বাজিছে। আজি ৰাতিপুৱা বতৰটোত অলপ বৰষুণ দিছিলে, গতিকে এতিয়া বতৰটো অলপ সেমেকা কৰিছে। এতিয়া ৰ'দ অলপ ওলাইছে চাগে বাহিৰত, গতিকে বতৰটো সেমেকা কৰিলে আমি দুজনী এনেও এলেহুৱা, মাহী আৰু মোৰ। এতিয়া মানে মাহী আৰু মই এনেও এলেহুৱা, আৰু এতিয়া আমাৰ একো বনাবও মন যোৱা নাই। গতিকে আমি ভাবিলোঁ আমি ৰীতা মাহী ঘৰলৈ যাওঁ আৰু আপোনালোককো আমাৰ লগত লৈ যাওঁ। আমাৰ মানে কি হয়, মাহী আৰু মই যেতিয়াই আমাৰ বৰ লাগে বা একো কৰিব মন নাযায়, আমি মুঠ উঠাকৈ মানে ৰীতা মাহী ঘৰলৈ যাওঁগৈ। গতিকে আজি মই ভাবিলোঁ আপোনালোককো ৰীতা মাহী ঘৰলৈ লৈ যাওঁ। যে আপোনালোকে ৰীতা মাহীক চিনি পায়, মোৰ আগৰ ভিডিঅ'ত আপোনালোকে ৰীতা মাহীক দেখিছে। গতিকে ব'লক আজি মাহী ঘৰলৈ যাওঁ। মাহী ঘৰত আহি চাহ তাহ খাই ৰেষ্ট লৈ ল'লোঁ অলপ। ৰীতা মাহী আৰু বুল মাহীয়ে খানা বনাই আছে, হ'বলেই হ'ল। খানা খোৱাৰ পাছত মই আপোনালোকক মাহীৰ নাৰ্চাৰীখন দেখাম। মাহীৰ এখন ধুনীয়া নাৰ্চাৰী আছে, গতিকে ভিডিঅ'টো আগলৈকে চাই থাকিব। মাহী অলৰেডি বহুতখিনি আইটেম বনালে। এতিয়া আমাৰ বুল মাহীয়ে বনাইছে দোৰোণ শাকৰ পিটিকা। এনেও দোৰোণ শাকৰ বহুতো উপকাৰিতা আছে। দোৰোণ শাক বনৌষধিতে পৰে, গতিকে দোৰোণ শাক আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। দোৰোণ শাক খাব লাগে। তাতছে মই ভালকৈ নাজানো কি কাৰণে খাব লাগে। আপোনালোকে যদি জানে ক'ব ইয়াৰ উপকাৰিতাবোৰৰ বিষয়ে। মই দুই এটা বিষয়ে জানো, পেটৰ অসুখত ইয়াত পাতত দি খাব লাগে, তেনেকুৱাকৈ জানো আৰু। এতিয়া গতিকে মাহীয়ে দোৰোণ শাকৰ পিটিকা বনাইছে। মিঠাতেল এতিয়া ইয়াত অলপমান মিঠাতেল দি দিম, নিমখ দি দিয়ে। এইখিনি আগতে বইল কৰি ল'লে অকণমান হেৰি কৰি মিঠাতেলটো। আমাৰ দুজনী ঘৰত এলাহ লাগে, ইয়াত এলাহ নালাগে। আমি ইয়াত আহি চাহ তাহ খাই মেলি শাক বুটলিলোগৈ। দোৰোণ শাকৰ পিটিকা খাব মন গ'ল বুলি ক'লে মাহীয়ে, গতিকে আমি শাক বুটলিলোগৈ। আৰু এতিয়া এইখিনি মাহীয়ে নহৰু আৰু জলকীয়াখিনি ভালকৈ শাকখিনিৰ লগত পিটিকা কৰি ল'লে মিহলাই, আৰু এয়া দোৰোণ শাকৰ পিটিকা ৰেডি হ'ল। মাংস, বৰ, তাৰপাছত বেঙেনা ফ্ৰাই, দালি, এইবোৰ চব ৰীতা মাহীয়ে বনাই আছে। চালাড, তাৰপাছত মিক্স ভেজ। এতিয়া আমি ভাত খাম। এইবোৰ চব ৰীতা মাহীয়ে ৰেডি কৰি থৈছে। মাংসখিনি দেখি খালি মোৰ ভাল লাগিছে, আৰু মাংস মানে আমাৰ দুজনীলৈহে বনাইছে। আজি সিহঁতি মাংস নাখায়, গতিকে মাংস মাহী আৰু মোৰ বাবে। আমাৰ বুল মাহীয়ে পূৰা খাইছে, আৰু মহাই ভাত খাই আছে। ৰীতা মাহীয়ে ৰীতা মাহী মই আমি কোনো খাব বহাই নাই, আৰু আমাৰ ইয়াত মহা আৰু বুল মাহীয়ে দেখি ৰ'বই পৰা নাই, ভাত খাবলৈ বহিলেই। এতিয়া ময়ো ভাত খাব বহিছোঁ। মাহী দেহি, আৰু এই আমাৰ মহাই একদম মুখে চুখে সৰু ল'ৰা নিচিনাকৈ ভাত লগাই খাইছে। চবেই খাই থকা দেখি মোৰো লোভ লাগিছে, এতিয়া ময়ো এগৰা খাইছোঁ। ৱাও, টেষ্টি কিন্তু বনাইছে। ৰীতা মাহীয়ে এনেও বহুত টেষ্টি বনায়। মাহীৰ হাতে খাই বহুত ভাল পাওঁ মই। এজনী আমাৰ মাহী ৰীতা মাহীয়ে ভিডিঅ' উঠাব মনা কৰিছে। মাহী হেনো আজি বেয়াকৈ আছে, তো বেলেগ এদিনাখন ভালকৈ বনাই দেখাব কৈছে। আমাৰ যেতিয়াই মন যায় আমি মাহীৰ ওচৰলৈ আহোঁ, আৰু মাহীয়ে আমাক টেষ্টিকৈ বনাই খুৱায়। সেয়া আমাৰ ভাত চাত খাই হৈ গ'ল, আৰু এতিয়া আমি খাব লৈছোঁ দৈ। কিয়নো ভাত খোৱাৰ পিছত দৈ খাব লাগে ন, দৈ খালে হজম হয় জানো। দৈখিনি কিন্তু বিৰাট ধুনীয়া আছে, একদম মিঠা আছে, বহুত টেষ্টি লাগিলে দৈ খাই। মিঠা আছে দৈটো। তিনিআলিটোত যে বাতৰি দোকানখন যে, হেল্ল'। এতিয়া মই আপোনালোকক দেখাম মাহীৰ নাৰ্চাৰী। এইখন হৈছে মাহীৰ নাৰ্চাৰী। মই আপোনালোকক ইয়াত দেখাম ইয়াত কি কি ফুল পোৱা যায়। মই নামবোৰ নাজানো, কিন্তু আপোনালোকক দেখাইহে যাম। মাহীৰ নাৰ্চাৰী ইয়াত মানে আপুনি যেনেকুৱা ফুল বিচাৰে তেনেকুৱাই ফুল পাব। এতিয়া চাফা কৰা নাই বাবে মানে মাহী বেছি ফুল অনাও নাই। ভালকৈ দিন পাছত আপোনালোকক দেখাম, মাহী চিজিল কৰা হোৱাৰ পাছত। বহুত দিন মানে মাহী নগাঁও গৈছিলে কাৰণে চাফা কৰা হোৱা নাছিলে।
কিছুমান ফুল ন দেখিয়ে মৰম লাগে ইমান অকণমানি অকণমানি ন বিভিন্ন ধৰণৰ ফুল পোৱা যায় এইটো চাওক ধুনীয়া লাগিছে এই ফুলজোপা মোৰ বহুত ভাল লাগে এইখনে আছিলে মাহী নাৰ্চাৰী আপোনালোকক দেখালোঁ এতিয়া নাৰ্চাৰীখন অলপ বহুত মানে মাহী বহুত দিন চিজিল কৰা নাই পাছত এদিন যেতিয়া ভালকৈ চিজিল মানে ভালকৈ আৰু চাফা তাফা কৰি হৈ যাব তেতিয়া এদিন ভালকৈ দেখাম আজি ব্লগটো ইমানতে শেষ কৰোঁ তেতিয়াহ'লে বাই বাই মানে মন ভাল থাকিলে